নমস্কাৰ সকলোকে স্বাগতম আৰু এটা নতুন ভিডিঅ'লৈ। যোৱা ৰাতি আছিলোঁ গুৱাহাটীতে আমি ট্ৰেইন ষ্টেচনৰ লগতে আৰু আমাৰ ট্ৰেইন আছে 5:30 বজাত ৰাজধানী এক্সপ্ৰেছ। গুৱাহাটীৰ পৰা দিল্লীলৈ 36 ঘণ্টা সময় লাগে। বাইক আৰু মানুহ একেখন ট্ৰেইনতে যাম, চ' ইমান টেনশ্যন লোৱা নাই। এতিয়া ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ। অসমৰ পৰা দিল্লীলৈ দূৰত্ব 2000 কিলোমিটাৰ আৰু এই 2000 কিলোমিটাৰ এখন বাইকত দুজন মানুহ অহাটো সম্ভৱ নহয়। তাতে আকৌ আগষ্ট মাহৰ গৰম, সেই ভাবিলোঁ ট্ৰেইনতে আমি যাওঁ, কষ্ট কম হ'ব। 2 টকা বেছি যাওঁ কিন্তু কষ্টটো অলপ কম হ'ব, সেইকাৰণে আমি ট্ৰেইনতে আহিছোঁ। ছয়ত্ৰিছ ঘণ্টাত 3খনকৈ ৰাজ্য অতিক্ৰম কৰি আমি পাইছোঁ আহি নিউ দিল্লী ষ্টেচন। ষ্টেচনত নামি আমাৰ প্ৰথম কামটো হ'ল বাইকখন লোৱা। আহি নিউ দিল্লী ষ্টেচনত আৰু এতিয়া আহিছোঁ বাইকখন ল'বৰ কাৰণে। এখন বাইকখন আৰু বাইকখন কি হৈছে চাব লাগিব, এতিয়া চালেহে গম পাম পূৰা স্কেচ হৈছে নে ঠিকে আছে। তো এতিয়া ডকুমেণ্ট দেখাই বাইকখন লওঁ। এইখন হ'ল বাইকখন খুলিলেহে গম পোৱা যাব কিমান কি হৈছে কি নহৈছে। ষ্টেচনৰ পৰা ওলাই এতিয়া ধুনীয়াকৈ বাইকখন বান্ধি ল'লোঁ আৰু ইয়াত বুট জোতা হওক আৰু ধুনীয়াকৈ বুট আৰু জেকেটবিলাক পিন্ধি লৈছোঁ। এতিয়া যাম কৰল বাগত, ৰুম ঠিক কৰি লৈছোঁ। ৰাতি থাকি কাইলৈ ৰাতিপুৱাই লাডাখ গুচি যামগৈ। এতিয়া গৈ আছোঁ আমি ৰুমলৈ। বাইকখন ধুনীয়াকৈ বান্ধি ল'লোঁ, বেগবিলাক আৰু ধুনীয়াকৈ জেকেট আকৌ পিন্ধি লৈছোঁ। এতিয়া গৈ আছোঁ ৰুমত আৰু ৰুমত আজি থাকি কাইলৈ ৰাতিপুৱা গুচি যাম আমি লাডাখলৈ। ষ্টেচনৰ পৰা ওলাই আহোঁতে অলপ দেৰিয়ে হৈছে আৰু সোনকালে আমি হোটেলৰ ৰুম লওঁগৈ। তাৰপিছত কাইলৈ আৰু আমাৰ ৰাইড ষ্টাৰ্ট হ'ব। আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কাইলৈ আকৌ এটা নতুন ভিডিঅ'ত লগ পাব।